নমস্কাৰ বন্ধু বান্ধৱীসকল, মই অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। বন্ধুসকল, এইটো এটা হৈছে ড্ৰেগন ফ্ৰুইট আৰু এইটো অসমৰ বিভিন্ন জেগাত পোৱা যায় আৰু আপোনাৰ ফল মূলৰ দোকানতো পোৱা যায়। এই ড্ৰেগন ফ্ৰুইটটো অসমৰ বিভিন্ন জেগাত বেলেগ বেলেগ দাম। আমাৰ ইয়াতো বেলেগ, আমাৰ ইয়াতো মই আজি 300 টকা দি আনিছোঁ আৰু অন্য জেগাত ময়ো শুনিব পাইছোঁ 800 টকা বুলি। কিন্তু হ'লেও আজি আহকচোন বাৰু ইয়াৰ গুণাগুণ আৰু ইয়াক কিদৰে খায় বা কেনেকুৱা ধৰণৰ ফলটোৰ বিষয়ে অলপ জানো। বন্ধুসকল, এইকণতে আপোনালোকে আৰু এটা কথা জানি থওক, ড্ৰেগন ফ্ৰুইট আপোনাৰ দুই বিধো আছে। এইটো হৈছে পিংক আৰু অন্য এটা হৈছে আপোনাৰ হোৱাইট। চ' আজি আমাৰ এইটো ড্ৰেগন ফ্ৰুইট হোৱাইট হয় নে আপোনাৰ পিংক হয় চাই লওক। অকল এতিয়া ড্ৰেগন ফ্ৰুইটটো আপোনাৰ বাকলি গুচাওঁ আমি, একেবাৰে সহজ। আপোনালোকে ইয়াৰ বাকলি কোনো টান নহয়, ঢিলাই। আপোনালোকে কেনেকৈ গুচাইছোঁ চাওক। জাষ্ট আপোনালোকে ওপৰফালে হাতখন দি পিনে এনেকৈ টানি দিব। এই ইয়াত দেখিলে নে পিংক কালাৰ আহিছে, মানে এই ড্ৰেগন ফ্ৰুইটটো পিংক কালাৰ। ইমান ধুনীয়া লাগিছে দেখিলে। হয়তো ইয়াক খাবলৈ দেখাতে খাওঁ খাওঁ লাগি আছে। আৰু এটা বাকলি আমি গুচালোঁ। একেবাৰে সহজ। আপোনালোকে বাকলি গুচোৱাৰ কাৰণে কোনো কষ্ট বা কোনো দা কটাৰীৰ প্ৰয়োজন নাই বা চুৰি কটাৰীৰ কোনো প্ৰয়োজন নাই। দেখিলে ড্ৰেগন ফ্ৰুইট। এতিয়া তাক আমি চাওঁ ভিতৰখন কেনেকুৱা দেখিবলৈ, আৰু ভিতৰখন কেনেকুৱা দেখিবলৈ। বন্ধুসকল, ড্ৰেগন ফ্ৰুইট অলৰেডি কাটিলোঁ আমি। এতিয়া এডোখৰ খাম, পিংক কালাৰৰ। আপোনালোকে নিশ্চয় চিনি পাইছে পিংক কালাৰৰ। চ' থেংক ইউ বন্ধুসকল। মোৰ চেনেলটো আপোনালোকে লাইক কৰিবলৈ আৰু লাইক কমেণ্ট শ্বেয়াৰ কৰিবলৈ নাপাহৰিব, কাৰণ আপোনালোকৰ লাইক আৰু কমেণ্টে মোক বহুত উৎসাহ যোগাব। অনাগত দিনত আৰু বেলেগ এটা ভিডিঅ'ৰ সৈতে আকৌ আহিম। ধন্যবাদ।